Hello everyone, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে মই জানো। তো সকলোৱে ভালে থাকিব আৰু লগতে আজি মই সৰু কথা কাৰণে আহিছো। কথাটো হৈছে আজি মোৰ জন্মদিন। তো সকলোৱে যাতে আশীৰ্বাদ কৰিব যাতে ময়ো সুখী থাকিব পাৰো নহয় জানো। আৰু লগতে আপোনালোকেও মানে সকলোৱে সুখী থাকিব যেনেকৈ নতুন বছৰ আহিছে নহয় জানো। এতিয়া নতুন বছৰত মানে আপোনালোকৰ বাবে সুখ শান্তি কঢ়িয়াই আনক যাতে আপোনালোকেও সকলো সময়তে হাঁহি ধেমালি সুখেৰে মানে জীৱনটো কটাব নহয় জানো। তো আজি মই মানে মোৰ জন্মদিন তো সেইটো কাৰণে মানে আপোনালোককো অকণমান মানে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো সেইটোকে শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ জন্মদিনটো এনেকুৱা টাইমত পৰিছে যাতে পুৰণা বছৰকো বাই বাই কৰিবলগীয়া হৈছে আৰু নতুন বছৰকো ৱেলকাম কৰিবলগীয়া হৈছে। মানে দুই তিনি দিনৰ মানে আগে পিছে হৈছে আৰু নহয় জানো। তো এই নতুন বছৰতো আপোনালোকে মানে খুবেই মানে ভালে হৈ যাওক আৰু তাৰে কামনা কৰিছোঁ। আৰু লগতে বিশেষ একো ক'বলগীয়া নাই, হ'লেও ইমানে কৈ ৰাখিছোঁ আৰু। তো হেপী নিউ ইয়েৰ এডভান্স সকলোকে আৰু খুব আনন্দৰে দিনবোৰ পাৰ হৈ যাওক আপোনালোকৰ। তো বাই বাই। Happy birthday, dear Deepa. Happy birthday to you. Thank you so much. यहाँ बर्थडेमा एटेन्ड हुने पार्टीहरू। आदि Yes ma'am, बोलिए। So এটা উঠাই দিনো। जी 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 जी। अभी तो 8 बजे तक रहेगा ना। लो सुगन और रिका का 5 आ जा तुमने हाँ जी 500 है जी मैम जी मैम। खाली खायो तपाईँ आउनु जाऊ। बहिनी उसलाई पनि गरिहाल, तिमी खाइहाल। रिकालाई फोन गरेर राख दिपा प्रिया राख्नु साइडमा राख्नु। करो खाओ पकड़ो। और जुलो अब तिमी आऊ पनि